নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে গুড মৰ্ণিং। এতিয়া 5:30 বাজিছে আৰু এতিয়া আমি যাবলৈ লৈছোঁ মা কামাখ্যা মন্দিৰত সেৱাখন দিবলৈ। তো সেইটোকে আমি সোনকালে উঠিলোঁ আজি। তো এতিয়া আমি তালৈ বুলি যাওঁ, ওলাই মেলি ৰেডি। এইপিনে পিংকি ওলাই মেলি হৈ গ'ল, তো এইপিনে ধুন মানুহ ওলাই মেলি হৈ গ'ল। তো এতিয়া আমি গৈ থাকোঁ, আপোনালোকক ভিডিঅ'টো দেখাই যাম সকলোবোৰ, আপোনালোকে চাব। তো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি ওলাই আহিলোঁ ৰুমৰ পৰা মন্দিৰলৈ বুলি। ৰাতিপুৱা 5:30 বাজিছে এতিয়া। তো আমি ৰাতিপুৱা গা চা ধুই মেলি এতিয়া মন্দিৰলৈ বুলি আহিছোঁ আৰু। তো তাত কিমান কি দেৰি হয় নাজানো, তেও আহিছোঁ আৰু মা কামাখ্যা দৰ্শন কৰিহে যাম। মা কামাখ্যা মন্দিৰলৈ যোৱা ৰাস্তাটো দুই চাইডে দোকান দেখিব, চাকি বন্তি, আৰু দোকানীসকলে ৰাতিপুৱা সময়ত ৰখি থাকে আৰু মানুহ যোৱা মাত্ৰকে দোকানীসকলে মাতিবলৈ ষ্টাৰ্ট কৰি দিয়ে আৰু কোনখনলৈ যাম আপোনাৰ লাগি যায়, ইজনে মাতিব সিজনে মাতিব। আৰু সেইটোকে মই ভাবিলোঁ যে ইয়াত নলওঁ, তো লাষ্টত যোনখন দোকান থাকিব সেইখন দোকানতে চাকি বন্তি ল'ম। তো এতিয়া আমি চাকি বন্তি ল'লোঁ, লাষ্টত যোনখন দোকান আছিল সেইখনৰ পৰাই চাকি বন্তি ল'লোঁ আৰু লৈ পিনি এতিয়া মন্দিৰলৈ বুলি সোমাই গ'লোঁ। আৰু মন্দিৰ মেইন গেটৰ পাওঁ অৱস্থা হৈছোঁ আৰু। তো আপোনালোকক দেখাই থাকিম সবিশেষ মন্দিৰ, তো আপোনালোকে ভিডিঅ'টি চাই থাকিব। তো বন্ধু বান্ধৱীসকল, এতিয়া আমি মা কামাখ্যা মন্দিৰ মেইন গেট পাই গ'লোঁ আৰু মেইন গেটেদি আমাক যাব নিদিলে, কাৰণ ৰাতিপুৱা সময়ত মেইন গেটখন খোলা নিদিয়ে আৰু সেইকাৰণে আমাক বেলেগ এটা ৰাস্তাইদি পঠিয়ালে আৰু বেলেগ এটা ৰাস্তাইদি গ'লোঁ, কিন্তু আমি চিনি পোৱা নাই কোনপিনে আহিছোঁ। তো আহি আছোঁ আমি, মানুহ গৈ আছোঁ তেনেকৈ। তো আমি সেই মানুহৰ পাছে গৈ আছোঁ। মন্দিৰলৈ বুলি খোজকাঢ়ি আহি আছোঁ। এইপিনে পিংগিত মানুহ তো আমি আহি একেবাৰে মন্দিৰ নিচে ওচৰ পালোহি আৰু পোৱাৰ লগে লগে ইয়াত বোলে টিকট কাটিব লাগিব। সেই হেতুকে টিকট কাটি পিনি আমি মন্দিৰলৈ বুলি সোমাই যাব লৈছিলোঁ, যদিও মানে এটা নিয়ম আছে, মানে লাইন পাতি টিকটৰ মতে যিমান টাইমত আছে সিমান টাইমতহে দৰ্শন কৰিব পোৱা যাব, আৰু সেইটোকে আমাক এজেগাত বহাই দিলে। আমি মন্দিৰ ভিতৰলৈ সোমাই আহিলোঁ, টিকট এটা ল'বলৈ দিলে, তো সেই টিকটটো লৈ ল'লোঁ। তো আমি ইয়াতে বহুত টাইম বহিলোঁ আৰু এতিয়া লাইনত পাই গ'লোঁ মন্দিৰ ভিতৰলৈ যাবলৈ। তো এতিয়া আহি আছোঁ, এইটো ল'ম আৰু এইটো এতিয়া আহা ইমান মহাৰত বোলা হাই কৰি দিয়া। আমি মন্দিৰলৈ আহিছোঁ কৰি দিয়া। তো এইফালে দেখিছে মন্দিৰটো ভিতৰৰ ছাইডত ধুনীয়া এটা পুখুৰী, আৰু দেখি ভাল লাগিলে।
তো এতিয়া আমি পাই গ'লোহি, মানুহে লাইন পাতি আছে মন্দিৰলৈ যাবলৈ। তো আমিও লাইনতে ৰখিলোহি। মোৰ পাছফালে বহুত মানুহ আৰু আগপিনেও আছে বহুত মানুহ। তো লাইনত তেনেকৈ লাইন পাতি গৈ থাকিব লাগিব। তো আপোনালোকে ভিডিঅ'টো সবিশেষ চাই থাকিব। লাইন পাতি আমি পাইছোঁ মন্দিৰ। আমি মন্দিৰ পালেহি ন? তো বন্ধু বান্ধৱীসকল, এইফালে মা কামাখ্যা মন্দিৰত ম'হ এটা বলি দিবলৈ সাজু কৰিছে দুজন মানুহে। প্ৰথমবাৰ ময়ো দেখিছোঁ ম'হ বলি দিয়া। তো আপোনালোককো যিমানখিনি পাৰিছোঁ দেখাইছোঁ। তো এইফালে ম'হ বলি দিছে আৰু আনফালে ছাগলী, পাৰ তেনেকৈ বলি দিয়ে। ইয়াৰ পৰম্পৰাগতভাৱে চলি আহিছে মা কামাখ্যা মন্দিৰত। তো আপোনালোকক যিমানখিনি পাৰিছোঁ দেখাইছোঁ। তো চাই থাকিব ভিডিঅ'টি আপোনালোকে। তো বন্ধু বান্ধৱীসকল, বহুত দেৰি লাইন পাতি এতিয়া মন্দিৰ ভিতৰ ভাগত সোমাবলৈ ওচৰ পাইছোঁগৈ আৰু। তো আগপিনে গোটেই মানুহ লাইন পাতি আছে। তো আমি 5টা বজাৰ পৰা লাইন পাতিছোঁ। তো এতিয়া বহুত তো বন্ধু বান্ধৱীসকল, এতিয়া আমি মন্দিৰ ভিতৰৰ পৰা আহিলোগৈ। তাৰপৰা চাকি বন্তি এতিয়া জ্বলাই ঘৰলৈ বুলি যাম। পানী ছিটিয়াই দিয়া পানী তিনিবাৰ ভাঙি লোৱা। তো এতিয়া আমি চাকি বন্তি জ্বলোৱা জেগালৈ আহিলোঁ। যে পোনপ্ৰথমতে পিংকিয়ে চাকি জ্বলাব, তাৰপাছত ময়ো জ্বলাম। তো আজি মানুহ বহুত ভিৰ, তাৰ ভিৰৰ মাজতে আমি চাকি বন্তি জ্বলাই দিলোঁ। তো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। সবিশেষ কামাখ্যা মন্দিৰৰ সবিশেষ আপোনালোকক দেখাই থাকিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো যদি ভাল পায় লাইক এটা মাৰি দিব আৰু কমেণ্ট এটা কৰি দিব। এয়াই হৈছে মা কামাখ্যা মন্দিৰ। তো আমি দুবাৰকৈ আহিলোঁ। তো প্ৰথমবাৰ আহিছিলোঁ আৰু সহায় দিবলৈ বিচাৰিছিলোঁ, কিন্তু যদিও মানুহ বহুত ভিৰ আছিলে সেইকাৰণে আমি দিব নোৱাৰিলোঁ। তো এতিয়া দ্বিতীয়বাৰ হ'ব আৰু দ্বিতীয়বাৰ আহি এতিয়া আমি কোনোমতে ৰখি সহায়খন দিলোঁ মা কামাখ্যাত। তো বহুত ভাল লাগিলে। তো মানুহ বহুত ভিৰ হৈ আছে। তো আপোনালোকো আহিব, চাবহি, বহুত ভাল লাগে। তো বন্ধু বান্ধৱীসকল, আমি মন্দিৰ ভিতৰৰ পৰা আহি বাহিৰত চাকি বন্তি জ্বলাই এতিয়া ৰুমলৈ বুলি যাম। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। মন্দিৰ ভিতৰত ভিডিঅ' ফটো মৰা এলাও নাই। তো সেইকাৰণে ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। যিখিনি পাৰিছোঁ দেখাই আছোঁ আপোনালোকক। এটা মেইন মন্দিৰ।
বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনেকুৱা পালে জনাব। তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে। 5টা বজাৰ পৰা ৰখি 12টা বাজিলে এতিয়া। তো এতিয়া হোটেলত গৈ ভাত খাওঁগৈ। তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে। তো বাই বাই।